মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা আsomiyabuwari অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আচলতে মই আপোনালোকক দেখাম যোৰহাটৰ দশমীৰ দৃশ্য। ভিডিঅ'টো আপলোড হওঁতে কেইদিনমান দেৰি হ'ব পাৰে কাৰণ মই বহুত বেছি লেজি হয় আৰু আপলোড কৰোঁতে হয়তো তথাপিও যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। আচলতে মই পূজাৰ ভিডিঅ' বনাইছিলোঁ অষ্টমী নৱমী, কিন্তু এই এলাহৰ গুণটোৰ কাৰণে আচলতে এডিট কৰিবলৈ থাকি গ'ল আৰু এতিয়া বেছি দিন হোৱাৰ পাছত ভিডিঅ'টো দিবলৈও লাজ লাগে। কিন্তু দশমীৰ দৃশ্য আপোনালোকক দেখাম, যিহেতু কিমান মানুহ হৈছিলে মই সেইখিনি বহুত ধুনীয়াকৈ আচলতে ভিডিঅ' কৰি আনিছিলোঁ সেইকাৰণে। আৰু যোৰহাটৰ পূজা বুলি ক'লে এক সুকীয়া আমেজ আছে। সকলোৱে গম পায় কিমান ধুনীয়াকৈ পূজা দৃশ্য দেখাব পাৰি। আৰু দশমীৰ দিনাটো ক'বই নালাগে, যোৰহাটৰ প্ৰত্যেক মানুহে আহিছে নেকি, ইমানেই বেছি ভিৰ হৈ গৈছিলে। আমি আচলতে দেৰিকৈ গৈছিলোঁ, অলপমান ভিৰটো কমিব বুলি 4টামান বজাত গৈছিলোঁ। ভাবিছিলোঁ কিজানি দেৰি হৈ গ'ল, দেৱীৰ প্ৰতিমাও কিজানি দেখিব নাপামেই, কিন্তু তথাপিও 4টা বজাৰ পাছতো বহুত কেইজনা আচলতে দেৱীৰ প্ৰতিমা আমি দেখিবলৈ পালোঁ। सब कुछ छोड़ के फरशाद तेरा पी रहा हूँ। আচলতে মই ডান্সো দেখাই যাম আৰু কি ধুনীয়াকৈ সকলোৱে ফূৰ্তি কৰিছে, বহুত ভাল লাগিছে। আমাৰ বিহুও বহুত নাছিলে, তথাপিও মাজে মাজে দুটা কথাও কৈ যাম কাৰণ বহুত বেছি গান হৈ গ'লে দিগদাৰ হ'ব। এইজনে চব চাইকেল মাজতে এৰি পূৰা ডান্স কৰিবলৈ লাগি গ'ল, বেয়া কঁকাল ভাঙিছে আৰু মোৰ ইমান জমনি লাগিছে। তাৰপিছত এয়া আনিছে লিচুবাৰীৰ প্ৰতিমা ভাগ। আচলতে লিচুবাৰীৰ যোনটো মণ্ডপটো কেদাৰনাথ মন্দিৰৰ আৰ্হিত বনাইছিলে, বহুত ধুনীয়াকৈ বনাইছিলে। যোনসকলে গৈছে প্ৰায়ভাগ, কিন্তু মইহে যোৱা নহ'লে, মনটো বেয়া লাগিছে সেইকাৰণে। কিন্তু প্ৰতিমা ভাগ ইয়াতে দেখিবলৈ পালোঁ, সেয়াও আচলতে সৌভাগ্যৰ কথাই। এয়া অলপমান মোকো চাই লওক, চেল্ফি কেমেৰাত ভিডিঅ' কৰি দিছোঁ আৰু ময়ো ডান্স কৰিলোঁ লাহে লাহে। এয়া বিহু চাই কিনে অবাক, ইমানেই ভাল পাইছে। ইমান মানুহ সি বৰকৈ দেখা নাই যে যোৰহাটৰ পূজা মণ্ডপবোৰো আচলতে বহুত বেলেগ বেলেগ আৰ্হিত বনাইছিলে। এজন বনাইছিলে শিৱ ভগৱানৰ আৰ্হিত আগফালটো, আৰু তেনেকৈ বহুত ধুনীয়া ডিজাইনত বনাইছিলে, যোনখিনি মই ভিডিঅ' কৰিছিলোঁ, কিন্তু এলাহৰ জহতে এডিট কৰিবলৈ থাকি গ'ল। সেয়াই আৰু JPRৰ যোনগৰাকী মোৰ দেৱীৰ প্ৰতিমা বনাইছিলে, অলপমান বেলেগ ধৰণে বনাইছিলে। অসুৰজনক হত্যা কৰাৰ বদলি তেওঁক ক্ষমা কৰি দিছিলে। সেই প্ৰতিমাজনৰ ফটো বাৰু মই লগাই দিম ইয়াতে। এইজনা প্ৰতিমা চব ইমান ধুনীয়াকৈ বনাইছে, আৰু এইজনা হৈছে লিচুবাৰী আছিলে নেকি, পাহৰি গৈছিলোঁ, কিন্তু বহুত বেছি ধুনীয়া লাগিছে। আচলতে বেয়াও লাগে, ইমান ধুনীয়াকৈ বনাই লাষ্টত বিসৰ্জন দি দিব লগা হয় ন, কিন্তু এয়াই নিয়ম আৰু কি কৰিব। এইজনা চব পৰিবই লৈছিলে, আচলতে এনেকৈ নিবলৈও বহুত কষ্ট হয়, যিহেতু ৰখাই যাব লগা হয়। অলপমান গানো শুনাই দিছোঁ আৰু ডান্সো দেখাই দিছোঁ। আমাৰ বিহুও নাচি আছে দেখিছে। ইপিনে বতৰ বেয়া হৈ আহিছে, বৰষুণ দিওঁ অৱস্থা, সেইকাৰণে বেছি নাচাওঁ আৰু যামগৈ। তথাপিও দেৱীৰ প্ৰতিমা আৰু আহিয়ে আছিলে, আৰু অলপ দেৰি ৰ'ব পৰা হ'লে বহুত ভাল লাগিলে হ'লে। সঁচাকৈ যিমান দেৰি লাগিলে আমনি নালাগে ন। আৰু মানুহখিনিও চাওক, সকলো মানুহ ইয়াতে আছে যেন যোৰহাটৰ তেনেকুৱাই লাগিছে। প্ৰতিমাগৰাকী চাওক ইমান ধুনীয়া লাগিছে। সেয়াই আৰু যিহেতু বৰষুণ দিব হ'ল, সেইকাৰণে আমি যাওঁগৈ আৰু ৰ'দই আমনি নালাগে আচলতে। এয়া বিহুৰ কাৰণে কিনিলোঁ এটা পিষ্টল, আৰু এতিয়া ঘৰমুৱা হৈ যামগৈ, যিহেতু বৰষুণ দিলে যাবলৈ দিগদাৰ হ'ব, সেইকাৰণে বাই বাই।